নমস্কাৰ আমি সমূহ অসমবাসী ৰাইজক আমি বৰ উৎসাহেৰে জনাব বিচাৰিছো আমি এতিয়া দিল্লীত আছো আমাৰ বিয়াক গুৰু উপেন্দ্ৰনাথ ওজা ডাঙৰীয়াতে এখেতৰ আজি আমাৰ আজি 27 জুলাই আজি সন্ধিয়া 7 বজাত আমাৰ প্ৰগ্ৰাম হ'ব ইয়াতে ডেমনষ্ট্ৰেচন প্ৰগ্ৰাম এটা আছে আৰু আমি গতানুগতিকভাৱে প্ৰতি বছৰে আমি এনেকৈ বাহিৰত প্ৰগ্ৰাম কৰি আহিছো আৰু আজিও আমাৰ আপোনালোকৰ আশীৰ্বাদত আমি এই বাহিৰা ৰাজ্যত এটি প্ৰগ্ৰাম কৰিবৰ কাৰণে আমি আগবাঢ়িছো আপোনালোকে আশীৰ্বাদ কৰক আৰু আমি এতিয়া আমাৰ এইটো ৰুম আমি ইয়াতে আমি এইকেইজনে আমি ৰিহাৰ্চেল কৰি আছো আৰু এই আমি ৰিহাৰ্চেল কৰাৰ সময়ত আমি এটি সুন্দৰ ৰাগ বা দিহা আমি আমাৰ শ্ৰদ্ধাৰ গুৰুদেৱৰ পৰা আপোনালোকক দেখুৱাব বিচাৰিছো নমস্কাৰ এইখিনিতে আমি আৰু এটা কথা আপোনালোকক খুব উৎসাহেৰে আমি জনাব বিচাৰিছো যিহেতু এই যিটো বিয়া ওজাপালি এইটো লিখিত ৰূপত বা ঠিক তেনেকুৱাকৈ আমি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আমি যথেষ্টখিনি আমি পোৱা নাই অসমৰ ৰাইজে গতিকে আমি আজি এই আমাৰ দিল্লীত আমি আলোচনা কৰিছোঁ আমি আমাৰ এটি ভিডিঅ' চেনেলৰ জৰিয়তে পূবালী আছাম ভিডিঅ' চেনেলৰ জৰিয়তে আমি ক্ৰমাগতভাৱে এই বিয়া ওজাপালিৰ আৰম্ভণি বা বিয়া ওজাপালিৰ উৎপত্তি কেনেকৈ হ'ল এই গোটেই কথাবিলাক সামৰি আমি খণ্ড খণ্ডকৈ আমি ৰাইজৰ মাজত প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিম আৰু আপোনালোকে যদি আমাক উৎসাহ জনায় গতিকে আমি তেতিয়াহ'লে এই বস্তুটোত আগবাঢ়িবৰ কাৰণে সক্ষম হ'ম আমি এই কৃষ্টিবিধ জীয়াই ৰাখিব লাগিব আৰু এই আমাৰ বিয়া ওজাপালি বুলিয়েই নহয় আমাৰ যিবিলাক লোককৃষ্টি এই লোককৃষ্টিবিলাক জীয়াই ৰাখিবৰ কাৰণে আমি সকলো অসমবাসীয়ে চেষ্টা কৰিব লাগিব কিয়নো আমি এই অনুষ্ঠানবিলাকত আহি আমাৰ এটা কথাই অনুভৱ হয় আমাৰ অসমত বা আমাৰ দৰঙত আমাৰ বহুত ধৰণৰ লোককৃষ্টি আছে যিবিলাক আমাৰ লোককৃষ্টি অন্য ৰাজ্যৰ তুলনাত বহুত মানে ভাল বা বহুত আদৰি লয় কিন্তু প্ৰকাশ আৰু প্ৰচাৰ নোহোৱাৰ কাৰণে আমাৰ এই লোককৃষ্টিবিলাক বৰ্তমান ক্ৰমান্বয়ে বিলুপ্ত হৈ গৈ আছে বা নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ প্ৰকাশ হোৱা নাই সেইকাৰণে আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ আমি বিয়া ওজাপালিটো প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আমি গতানুগতিকভাৱে আমি এটা এটা খণ্ডৰ জৰিয়তে আপোনালোকৰ মাজত প্ৰকাশ কৰাৰ কাৰণে আজি আমি একমত হৈছোঁ গোটেইখিনি আমি আলোচনা কৰিছোঁ আৰু এই আলোচনাখিনি একমাত্ৰ ৰাইজৰ সহযোগিতা পালে আমি আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ আৰু এই সময়তে আমি ওজাপালিৰ এটা সুৰ আপোনালোকক আগত প্ৰকাশ কৰিবৰ কাৰণে আমাৰ গুৰুদেৱক আমি অনুৰোধ জনাইছোঁ নমস্কাৰ গোবিন্দ হৰে মাই গোবিন্দ লোহা রহন এ প্রভু প্রথময়ারে প্রভু প্রথমে পরম ব্রহ্মারূপে সনাতন ধন্যবাদ এওঁ অলপ ভাগৰুৱা আছে আমি ৰিহাৰ্চেল কৰি আছোঁ আজি আমাৰ যিহেতু সন্ধিয়া 7 বজাত আমাৰ অনুষ্ঠান আছে গতিকে আমাক সকলোৱে উৎসাহ কৰিব বুলি আশা ৰাখি আমি আমাৰ এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ